আহি আছে ফণী যিকোনো মুহূৰ্ততে ফণীয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব পাৰে অসমত যাৰ বাবে বন্ধ কৰি দিয়া হৈছে বিমান আৰু দূৰণিবতীয়া ৰেল সেৱা ৰঙিয়া ৰেল ষ্টেচনতো দেখা গ'ল ফণীৰ আতংক দূৰণিবতীয়া ৰেল চলাচল বন্ধ কৰি দিয়া হৈছে যাত্ৰীৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰৰ উৰিষ্যাত ফণীয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰাৰ পিছতে ৰেল বিভাগে সেকেন্দ্ৰাবাদ এক্সপ্ৰেছ ত্ৰিভাণ্ডৰাম এক্সপ্ৰেছ বাতিল কৰে শুক্ৰবাৰে তাম্বাৰাম এক্সপ্ৰেছখন ৰঙিয়া ৰেল জংচনত সোমোৱাৰ পিছত যাত্ৰীসকলক ৰেলৰ পৰা নমাই দিয়ে ইয়াৰ পিছতে তাম্বাৰাম এক্সপ্ৰেছখন গুৱাহাটী অভিমুখে উভতাই পঠিয়ায় তাৰ পিছতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰঙিয়া ৰেল জংচনত যাত্ৰীসকলে দীঘলীয়া শাৰী পাতি যাত্ৰা কৰিবলৈ কটা টিকট উভতাই নিজৰ নিজৰ টকা উভতাই ল'বলৈ চেষ্টা কৰে ৰেল জংচনত সহস্ৰাধিক যাত্ৰী যাবলৈ নোৱাৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে দূৰ দূৰণিৰ যাত্ৰীসকলে ৰঙিয়া ৰেল জংচনতে আশ্ৰয় ল'বলগীয়া হৈছে কেতিয়ালৈ এই ৰেলসমূহ চলাচল কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই আকৌ ৰেল চলাচল আৰম্ভ কৰিলেহে যাত্ৰা আৰম্ভ কৰিব পাৰিব এইসকল যাত্ৰীয়ে ৰঙিয়াৰ পৰা মইদুল চৌধুৰীৰ ৰিপৰ্ট নিউজ ফৰ আছাম